প্ৰেক্টিকেলি প্ৰুফ কৰিম যে ৰিয়েল ফ্ৰুট জুচ আৰু বজাৰত যে যিবোৰ উপলব্ধ জুচ সেইবোৰৰ মাজত ডিফাৰেঞ্চ কি। আৰ ইউ ৰেডি? অ'কে, ফাৰ্ষ্ট চোৱা বজাৰত পোৱা যে জুচ এইটো ওলাই লৈছোঁ। অ'কে, এইটো ওলাই গ্লাছত ঢালি দিছোঁ। আৰু চোৱা মেংগ' আছে। আমি এই মেংগ' কেইটাৰে একেবাৰে ৰিয়েল নেচাৰেল ফ্ৰেছ ফ্ৰুট জুচ বনাম। কোনোবাই হেল্প কৰাচোন আহা। মেংগ'খিনি কি কৰিছোঁ প্ৰেছ কৰি আমি ৰিয়েল মেংগ' জুচ বনাই আছোঁ। আৰু ৰিয়েল ফ্ৰুট জুচ প্ৰস্তুত হ'ল। আৰু এয়া হৈছে তোমালোকৰ ফেভৰেট মাৰ্কেটত পোৱা জুচ মেংগ' জুচ। এইবাৰ আমি প্ৰেক্টিকেলি প্ৰুফ কৰিম কোনটো ৰিয়েল, কোনটো হেল্থি, কোনটো খাব লাগে আৰু কোনটো খাব নালাগে। এইবাৰ মোৰ হাতত আছে এয়া চোৱা এটা ব্লিচ। চিনি পোৱা নে? আৰ্লিয়াৰ উই নন ইট এজ আলা। চিনি পোৱা নে? এইটো আমি মিক্স কৰিম। ফাৰ্ষ্ট আমি তোমালোকৰ যিটো ফেভৰেট জুচ মেংগ' জুচ বজাৰত এভেইলেবল পোৱা যায় এইটোত অলপ আমি ব্লিচ আলা মিক্স কৰিম। কৰিলে কি হয় তোমালোকে অলপ চাই যাবা। আমি কলমেৰে অলপ এনেকুৱা শ্বেক কৰি দিছোঁ। কি হ'ল তোমালোকৰ মেংগ' জুচ ক'ত? মেংগ' ক'ত? এই ৱাও, হোৱাট এ ছাৰপ্ৰাইজ হয় নহয়? মেজিকৰ নিচিনা কালাৰ চেঞ্জ, কালাৰ চেঞ্জ। ছাৰপ্ৰাইজ হয় নে নহয়? ছাৰপ্ৰাইজ। ইয়াত আম আছে নেকি কৰবাত? চোৱাচোন চোৱাচোন তোমালোকৰ ফেভৰেট যিটো মেংগ' জুচ বজাৰত এভেইলেবল তোমালোকে খাই থাকা এতিয়া চোৱাচোন ইয়াত আছে নেকি মেংগ' আছে? নাই। এইবাৰ আমি যিটো যে ৰিয়েল যিটো মেংগ' জুচ বনাইছোঁ চাওঁচোন এইটোত অলপ মিক্স কৰি চোৱা। ছেইম আমি একে পৰিমাণে আমি মিক্স কৰি দিছোঁ আমাৰ ৰিয়েল মেংগ' জুচত। লাগিলে অলপ বেছি দি দিছোঁ। কিবা চেঞ্জ হৈছে নেকি? কালাৰ চেঞ্জ হৈছে? বহুত চোৱা, বহুত চেক কৰি দিছোঁ। এগেইন চোৱা, লাগিলে মই অলপ তুমি অলপ চেক কৰি দিয়া। তুমি চেক কৰি দিয়া। তুমি চেক আগলৈ আহা, ভালদৰে চেক কৰা। চেঞ্জ হৈছে নেকি? ন চেঞ্জ। অ'কে, থেংক ইউ হৈ যাব। বহুত চেক কৰিছোঁ। কিন্তু এয়া চোৱা যিটো আমাৰ ৰিয়েল মেংগ' জুচ আমি ইয়াত প্ৰস্তুত কৰিছিলোঁ তোমালোকৰ সন্মুখত আম চেপি যিটো জুচ প্ৰস্তুত কৰিছিলোঁ মেংগ' জুচ একো চেঞ্জ হোৱা নাই। আমি ইয়াত ব্লিচ দিছোঁ, বেছি দিছোঁ, শ্বেকো বেছি কৰিছোঁ, ডিজলভ বেছি হৈছে, তথাপিও কালাৰ ন চেঞ্জ। বাট এইটোত দিয়াৰ 1 মিনিটৰ ভিতৰত কালাৰ কি হ'ল? নাইকিয়া হৈ গ'ল। মই এইবাৰ চায়েন্স বিহাইণ্ড ইট কৈছোঁ। এই যিটো জুচ বজাৰত পোৱা যায় এইটো হৈছে আৰ্টিফিচিয়েল কালাৰ। এই যিটো কালাৰ এইটো হৈছে চিন্থেটিক কালাৰ। এই কালাৰটোৰ কোড হৈছে E110। E110 তোমালোকে গুগলত চাৰ্চ কৰিলে পাবা। এইটো এটা চিন্থেটিক কালাৰ যিটো পেট্ৰলিয়ামৰ পৰা প্ৰস্তুত কৰা হয়। সেই কালাৰটো এই জুচবোৰত কি কৰা হয়? মিক্স কৰা হয়, যিবোৰ কেতিয়াও হেল্থি নহয়। আৰু খাওঁতে যে তোমালোকে ফ্ৰুটৰ এটা চেণ্ট পোৱা যায়, মেংগৰ নিচিনা লাগে বা অৰেঞ্জৰ নিচিনা লাগে বা লিচিৰ নিচিনা লাগে, সেইটো হৈছে ফ্লেভাৰ যিটো লেবত প্ৰস্তুত কৰা হয়। আৰু আমাৰ এই যিটো মেংগ' জুচ এই মেংগ' জুচটো আমি চকুৰ সন্মুখত ইয়াত প্ৰস্তুত কৰিছিলোঁ। এইটো একদম নেচাৰেল। আৰু এই যিটো কালাৰ এইটো হৈছে নেচাৰেল কালাৰ। এই নেচাৰেল কালাৰৰ কাৰণে ৰেছপনচিবল হৈছে কেৰটিন ৱেটছ। এই কেৰটিন ৱেটছৰ বণ্ডিং যিটো ইমান ষ্ট্ৰং, এই ব্লিচে সেই বণ্ডিংটো ব্ৰেক কৰিব নোৱাৰে। গতিকে এই কালাৰটো কেতিয়াও ইয়াত নাইকিয়া হোৱা নাই। ইয়ে প্ৰমাণ কৰিলে যে আমি যে মাৰ্কেটৰ পৰা যিবোৰ জুচ খাই থাকোঁ, বিভিন্ন ধৰণৰ যিবোৰ জুচ খাই থাকোঁ সেইবোৰ মোটেই হেল্থি নহয়, সেইবোৰ আমি খাব নালাগে। ইজ ইট ক্লিয়াৰ?